ora guys bilekan rilek engke যায় হারে আমার খান ওরা বুড়া হইছে তো পাশে গাড়ি খান যাবা না পরে ভাল করে হেল্ল' গাইছ আপোনাৰ কি খবৰ আপোনালোকে নিশ্চয় ভালে আছে আৰু আপোনালোকে চাই আছে কুশল আছাম ব্লগছ আৰু আজি আমি যাবলৈ ওলাইছোঁ বঙাইগাঁৱত মানে বঙাইগাঁৱত 4000 হৈ গ'ল গাড়ীখন 4000 মানে সাৰ্ভিসিং কৰিবলৈ যাব কৈছে মানে 4000 হ'ল এতিয়া সাৰ্ভিসিং কৰিব যাম মানে আৰু গাইছ আপোনালোকে যদি ভিডিঅ'খন চাই কিনে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তেনে এতিয়া যাই থাকোঁ আৰু গাইছ তেনে বঙাইগাঁৱত যাই কিনে লগ পাম ডাইৰেক্ট আৰু এইখন মোৰ BMW খান ইয়াত BMW নাম থৈছোঁ মই গাইছ দেখাইছে এইখন BMW মানে সাৰ্ভিসিং কৰিব যাব আছে মানে সাৰ্ভিসিং কৰিব যাম আৰু এতিয়া নহ'লে যাই থাকোঁ আৰু গাইছ তেনে চাব ভিডিঅ'টো চাই কিনে যদি ভাল পায় কমেণ্ট কৰি জনাব দেই গাইছ একদম পাৰে নাপাহৰিব কমেণ্ট কৰি জনাব আৰু এতিয়া মোৰ বন্ধু এটা সেইটো হৈছে ৰুবিন আৰু এতিয়া যাম মানে গাইছ আৰু গাইছ আৰম্ভ কৰিছোঁ ভিডিঅ'টো চাই থাকিব একদম মানে লাষ্টলৈকে দেই আৰু আমি এতিয়া যাই আছোঁ বঙাইগাঁও জানা দেখাব আপোনালোকে বঙাইগাঁও বঙাইগাঁও টাউন মজা লাগিব বুনিয়াদি যাই পাইছোঁ বুনিয়াদি যাই পাইছোঁ গাইছ এইবিলাক সকলো ৰাস্তাবিলাক বিৰাট চিকেন আছে আপনি হারা করে ভাঙি দিবি রবিন তই হ্যাঁ রবিন আপনি হারা করে ভাঙি দিবি হ্যাঁ হ্যাঁ আর এটা গাইস বঙাইগাঁৱৰ প্রত্যেকতে যায় পাং আৰু না তো ভালো রবিন বঙাইগাঁৱৰ প্রত্যেকতে যায় পাং আৰু ক'ত বঙাইগাঁও এতিয়া আমি আহি পেলাওঁ গাৰা স্কুল তাতে আহি পেলাওঁ গাইছ থাকিব এই এতিয়া গাইছ ট্ৰাফিক পিছক আৰু বিয়াই গাইছ মানে এইবাৰ গাঁৱে যাম চিকাগো ডাইৰেক্ট বাগেশ্বৰী মন্দিৰ ডাইৰেক্ট বাগেশ্বৰী ওলাম এতিয়া গাইছ এতিয়া যাই আছোঁ মানে ডাইৰেক্ট চিকাগো চাহপাত বাগানে আৰু ভিউবিলাক একদম মানে মজা দেখা পাব গাইছ পুৰা মজা হ'ব ভিউ চাহপাতৰ বাগানে যাই থাকিম এতিয়া গাইছ এতিয়া যাই আছোঁ এতিয়া আছোঁ গাইছ মানে আগল রে আগল রবিন যাবি ভাল রে না ঠকা লম হ্যাঁ দেউকার যাই লগ আছিল না ঠকা লম গো ফটোগ্রাফার যাই লগ গাইছ ফটোগ্রাফার যাই লগ না ঠকা লম গো ফটোগ্রাফার যাই লগ আচ্ছা পাক পুরা স্পিডত যাই আছে না এতিয়া গিরি রাস্তা পাইছে না গাইছ পুরা স্পিডত যাই আছে একদম বাৰে দেখিব পাৰিছে গাইছ মজা ভিউ হৈ আছে এইবিলাক চাহপাত বাগান চিটকাগাঁৱত আহি লওঁ ঠেলীয়া আৰু বিন হা আহিব গৈছে টক্কাই হা এতিয়া হা আৰু বিন আহিব গৈছে টক্কাই আৰু মানে গাইছ একদম আৰু শ্লিপ কৰে গাড়ীগিলান এইবাৰহে খানি ভাল পাই লওঁ শ্লিপ নকৰোঁ আৰু এই বালা সেনেকা তোৰ যে আছ গাড়ী চলাব নাজানি নেকি হা ভাল কৰে আৰু বিন হা কারং নাইছ কারং আছে এই পিছিলা আছে हाथ खिलाते क्या हो उतरना पड़ेगा क्या
akhirat. Utung roh. Fanu dia so ai chalun so. Agar lagi kibare. Ora guys, বিলাকেন কি যায় হারে আমার কেন ওরা বুড়ো হয়েছি তো বাসে গাড়ি খান যাবা না পরে ফেল করে সালা না নিয়ে তারে বে চলো এই দিয়া পেতো আমার রুবিন কাই গো রুবিন গরম লাগছে বে উঠে গরম লাগছে হে কত গরম লাগে কম্বল উড়িয়া ঘুমাবা মন যে আছে মোক হাতে বিহে গেল মোবাইল ঢুকতে গাইস একদম বারে কি কবি আৰু দুপৰ কাপাল গাইছ একলাই ধুব লাগে একলাই ভিডিঅ' কৰিব লাগে নাপৰ আৰু হাতখন বিয়াইছে গাইছ আগফালে ল'ব লাগিব কানি কিবাৰ আগফালে দিয়া একদম বাৰে বয়াৰে ৰাস্তা লাহে লাহে চ চিকেন আহে কেনে খুয়া মাৰবি ঐ মোক একদম বারে জঙ্গল গাছ এইবিলাক জঙ্গল হৈ আছে মজা ভিউ হৈ আছে ন ৰবেন চা কোনে নে পাল রাস্তা দিয়ে নিয়ে যাবি আরো গাড়া দিয়ে দে ওই পানি গো খালে হ্যাঁ পানি গো খানি পাছত খানি মিচিনা কয়াকে গাড়াতে নিদিবি আৰু এনে ঠিক না কিনা ৰাস্তা আৰু এতিয়া মানে গাইছ এইখন ব্ৰিজ পাইলং এখন ব্ৰিজ দিয়ে যাব লাগিব ব্ৰিজখন চিকেন আছে আৰু এতিয়া গাইছ অভাৰ ব্ৰিজখন পাৰ হৈ লওঁ মানে এবাৰ 4 লাইন পাই লওঁ আৰু এইবেলা 4 লাইন গাইছ 4 লাইনে দি যাই আছোঁ আমি কি মজা 4 লাইন না ৰবেল 4 লাইন গাইছ 4 লাইনে দিয়ে যাই আছোঁ গাইছ 4 লাইন তাপিলা সুবা কে দই aman গরম হচ্ছে রে গাইস তাপিলা না পারো আরো ঠান্ডা পানি যা গাছ লাগবো হেঙ্গা নিচিনাও আছে গাইস উপায় নাই আর কি করবি ধীরে ধীরে শিলা লাহে লাহে সহ লাহে লাহে যাই থাক গরম গাইস গরম গাইস তামাম গরম রুবিন আজি ঠান্ডা খুব লাগব দে বেশি গরম দিছে আজি হ্যাঁ ঠান্ডা খুব লাগব আজি বেশি গরম দিছে কবি না না নোখোৱা ক হ্যাঁ কিবা ঠান্ডা খুৱাইছ তই আজি তইহে জানিস লাইন পাই লওঁ আৰু গাইছ মানে মেইন এতিয়া যাই থাকিম আৰু লাহে লাহে কৰি লাহে লাহে যাই থাকিম আৰু এতিয়া এইবাৰ মানে লাহে লাহে যাই থাকিম আৰু guys, main 4 lane or bilang 4 line dia guys.
है ना नहीं है है धीरे धीरे से चलना रे এতিয়া আৰু গাছ বেছি দূৰ নাই জেপাং আৰু বঙাইগাঁও আছো মানে ডাইৰেক্ট জেপাং আৰু নাই 5 কিলোমিটাৰ মান হ'ব আৰু 5 কিলোমিটাৰ নহয় 4 কিলোমিটাৰ মান হ'ব আৰু গাছ জেপাং আৰু ইমান স্পীড ব্ৰেকাৰ ঐ ইয়াতে একটা আছে আৰু লাহে 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 চলো ৰে এতিয়া আমি আহি পেলাম গাইছ বাগেশ্বৰী মন্দিৰ ইপিনে গেলে গাছ বাগেশ্বৰী মন্দিৰ পৰা ইপিনে এইটো আমি যাম ইফালে দিয়া গাছ ইফালে দিয়ে যাম এতিয়া যাই আছোঁ গাছ আৰু ইয়াতে দেখিছে এইটো গান্ধী মৈদান ফিল্ড গাছ গান্ধী মৈদান ফিল্ড বঙাইগাঁও আহি পেলাওঁ লাহে লাহে চৰে ৰবিন আনিলে গাইছ বঙাই ৰবিন লাহে লাহে সাৰ্ভিচিং চেণ্টাৰখন পাছলৈ আছিল আমি কি ইফালে কেইটা বুঝতে তহঁতে চিৰাটো পাছফালে আছিল না আগফালে আছিল জানি পাহৰিলোঁগে পাৰ কৰোঁতে লাহে লাহে ৰ লাহে লাহে যাই থাক বঙাইগাঁও গাইছ বঙাইগাঁও আহি পেলাওঁ পুৰা এতিয়া নহয়গে নামাতে হা এতিয়া নহয়গে ঘূৰিব লাগিব ৰে এই ঘূৰা গাইছ আৰু বেগ মাৰিলোঁ ৰিটাৰ্ণ পিছতহে আছে পিছত বঙাই সাৰ্ভিচিং চেণ্টাৰ আছিল এই দিয়া আছে এতে ফাইনেলি গাইছ আহি পেলাওঁ শ্ব'ৰুম হেল্ল' গাইছ মানে শ্ব'ৰুমৰ ভিতৰত মানে এলাও নাই ভিডিঅ' বনা মানে সেইকাৰণে বনোৱা নাই আৰু ৰবিন গাড়ীখন চলাই কেনেকুৱা লাগছে ঘৰত বঢ়িয়া লাগছে নহয় চলাই বঢ়িয়া লাগছে বোলে থেংকছ ৰবিনৰ কাৰণে আৰু এতিয়া মানে গাইছ ভিডিঅ'খন এইখিনিতে স্কিপ কৰিছোঁ আৰু মানে ভিডিঅ'খন যদি চাই ভাল পায় লাইক কৰি দিব দেই এতিয়া গাইছ তেনেহ'লে বাই বাই আজিৰ কাৰণে বাই বাই একদম বাই বাই নে কি ৰবিন বাই বাই ক কিবা লাইক চেক কৰি দিবা আৰু ক ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আছা লাইক কৰি দিবা কৈছে দেই লাইক কৰি দিব দেই গাইছ